নমস্কাৰ ভিউয়াৰ্স আজি আমি এটা ৰেচিপি লৈ আহিছো যেটো আপোনালোকে বজাৰৰ পৰা বেছি দামী দি কিনি খাই থাকে কিন্তু আজি আমি তাক কম খৰচতে ঘৰতে বনাম হেতু হৈছে এগলেছ মেয়নিজ মেয়নিজৰ ৰেচিপিটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেল সিষ্টাৰ্স কিচেন এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লব আৰু তাৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি লব যাতে আমি আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তেন্তে বলকচোন আৰম্ভ কৰো হোমমেড মেয়নিজৰ কাৰণে আপুনি নৰমাল এটা কফি কাপ লব আৰু তাতে আধা কাপ কেঁচা গাখীৰ দি দিব ঠাণ্ডা গাখীৰ হলে বেছি ভাল আৰু তাৰ পিছত তাত 2 চামুচ গুৰি কৰি লোৱা চেনি দিব এটো এগলেছ মেয়নিজ হয় এতিয়া 1 চাহ চামুচৰ 3 ভাগৰ 1 ভাগ নিমখ দি দিব আৰু 2 চাহ চামুচ ভিনেগাৰ দি দিব আৰু এইখিনি আপুনি হ্যান্ড ব্লেন্ডাৰে কিছু সময় তাক ব্লেন্ড কৰি লব আপোনালোকৰ তাত যদি হ্যান্ড ব্লেন্ডাৰ নাই তেন্তে মন বেয়া নকৰিব এটো আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰতো বনাব পাৰিব আৰু একেই হোৱাদে হ'ব মিক্সাৰৰ আপুনি বাটিটোত এই গুটেখিনি মিশ্ৰণ দি কেনে আপুনি ভালকে তাক ব্লেন্ড কৰি লব মিক্সাৰৰ যোনটো ডাঙৰ বাটি আহে হেতুত আপুনি দিব আৰু তাৰ পিছত যেতিয়া এনেকুৱা ধৰণৰ অলপ ফেন ধৰণৰ হ'ব তেতিয়া তাত আপুনি ৰিফাইন তেল 1 কাপ তাত দিব একেবাৰে গুটেই ৰিফাইন তেলখিনি ঢালি নিদিব অলপ অলপকে আপুনি তাক ৰিফাইন তেল দিব আৰু তাক ভালকে ফেটি যাব হ্যান্ড ব্লেন্ডাৰতে হওক নাইবা মিক্সাৰ গ্ৰাইণ্ডাৰতে হওক আপুনি তাক ধুনিয়াকে অলপ অলপ ৰিফাইন তেল দি কেনে আপুনি তাক ভালকে ফেটি লব মেয়নিজ আপুনি ৰোল বনাওতে স্যান্ডউইচ বনাওতে ইউজ কৰিব পাৰে ব্লেন্ড কৰি থাকোতে আপুনি কিছু সময় পিছতে বুজি পাব যে ই গাঢ়া হৈ আহিছে মিক্সাৰ গ্ৰাইণ্ডাৰটো আপুনি যেতিয়া ফেটি থাকিব আপুনি বুজি পাব যে ই গাঢ়া হৈ আহিছে মিক্সাৰ গ্ৰাইণ্ডাৰত আপুনি যেতিয়া বনাব তেতিয়া যদি আপুনি দেখিছে যে ইটো অলপমান পনিয়া হৈ আছে বেছি গাঢ়া হোৱা নাই তেন্তে আপুনি তাক কিছু সময় মিক্সাৰৰ সেই বাটিটোৱে হৈতে ফ্ৰিজত থৈ দিয়ক ফ্ৰিজৰ পৰা উলিয়াই আকৌ এবাৰ গ্ৰাইণ্ড কৰি ল'ব আকৌ এবাৰ তাক ফেটি ল'ব তেন্তে খুব ধুনিয়া এটা গাঢ়া হৈ কেনে এটা ক্ৰিমি এটা টেক্সচাৰ আহিব হ্যান্ড ব্লেন্ডাৰত কৰিলেও আপুনি তেনেকৈ কৰিব এটা খুব ধুনিয়া ক্ৰিমি গাঢ়া এটা আপোনাৰ টেক্সচাৰ আহিব এয়া চাওক খুব ধুনিয়া গাঢ়া ক্ৰিমি এটা টেক্সচাৰ আহিছে এইটো টেক্সচাৰে আমাক দৰকাৰ আছিল মিক্সাৰ গ্ৰাইণ্ডাৰতো আপুনি সেম কৰিব পাৰিব অলপ সময় আপুনি এনেকৈ ফ্ৰিজত থৈ দিব তেতিয়া খুব ধুনিয়া ডাঠ হৈ ওলাব এতিয়া আপুনি এটা পাত্ৰত উলিয়াই লওক আমি ইটো দুই ধৰণে আজি আপোনাক দেখুৱাম এটা আপুনি এনেকৈ একো ফ্লেভাৰ এড নকৰা কৰিয়ে এগলেছ মেয়নিজটো আপুনি খাব পাৰে এটো খুব ধুনিয়া সোৱাদযুক্ত হ'ব আৰু নতুবা আপুনি তাক গাৰ্লিক ফ্লেভাৰ এড কৰি কেনেও গাৰ্লিক মেয়নিজ বনাব পাৰে গাৰ্লিক মেয়নিজ খুব ধুনিয়া সোৱাদৰ হয় তো এতিয়া আপুনি এটা পাত্ৰত মেয়নিজখিনি উলিয়াই লওক এটা বাটিত আপুনি গাৰ্লিক ফ্লেভাৰ কৰিব পাৰিব এইটোৰ কাৰণে আপুনি তাত গাৰ্লিক পাউডাৰ এড কৰি দিব গাৰ্লিক পাউডাৰটো আপুনি যিকোনো ডিপাৰ্টমেণ্টেল ষ্টৰত কিনিব পাৰিব আৰু যদি নোৱাৰে আপুনি অনলাইন কিনিব পাৰিব এনেকৈ আপুনি গাৰ্লিক পাউডাৰ 1 চামুচ ইয়াতে মিহলাই দিয়ক অনলাইন আপুনি কিনিব কাৰণে যোনটো লিংক আছে আমি ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপুনি কিনিব পাৰিব আৰু এনেকৈ আপুনি 1 চামুচ গাৰ্লিক পাউডাৰ এড কৰি কেনে গাৰ্লিক মেয়নিজ বনাই লওক হৈ গ'ল আপোনাৰ দুই ধৰণৰ এগলেছ মেয়নিজ ৰেডি যিকোনো চপ চিংৰা বা পকৰীৰ লগত ইয়াৰ জুতি লওক আপোনালোকৰ যদি আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব